কিন্তু টিউটৰ শিক্ষক কেতিয়াও নহয় কি আছে যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম টেটটো বাহিৰ হ'ব নোৱাৰে নাই টেটটো ভিতৰ হ'ব লাগিব অহাবাৰ টেটত এপিয়াৰ কৰক প্ৰত্যেক বছৰে টেট হয় অহাবাৰ টেটত এপিয়াৰ কৰিম এতিয়া কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা যিটো কামত আপোনালোকে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু MCT কোৱালিফিকেশ্যন বাদ দি শিক্ষকে নহয় আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰিম আপোনালোকক মই পেপাৰত দেখি কোনে ভগৱানেও নোৱাৰে এইটো কাম সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰিব এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই দেখুৱাব আপোনালোকে কিমান ডাঙৰ